ক ঐ ৰয় ৰেকৰ্ডিংটো কৰি ল ৰ মানে হেৰি এই কেমেৰা মানে কি ক'ম ভালকে নকা কিয়া লাজ লাগিছে এ নকা কিয়া এই লাজ লাগছি এই তই ক কি ক'ম মই কেমেৰাৰ আগত মোৰ তোৰ লাজ লাগে বুজিছে না সাবস্ক্ৰাইব কৰা কথা সাবস্ক্ৰাইব এনেকে নকয় গাইজ সাবস্ক্ৰাইব কৰি দিব মাৰা কিয়া তই মোৰ লাজ লাগছি কাট কৰ এইটো কাট কৰ মোৰ লাজ লাগছি ঐ কাট কৰ না এই কি কৰি আছে কাট কৰ কেমেৰা তলত ল ৰে ধৈত কেমেৰা তলত ল চাহ শুনে কেমেৰা তলত ল কেমেৰা ৰেকৰ্ডিং কৰিছে না কৈছোঁ ক ক মই নকৰে এই ৰেকৰ্ডিংটো তই হেৰি কৰি পেলাবি আৰু নকা কিয়া ক মানে গাইজ আমি বহুত দিন পিছত মানে আহিলোঁ ক'ত তো ক'ত আছে এই মানে ক'ব লাগব না এইগিলা তই বুজি নাপাই ক মানে গাইজ আমি বহুত দিন পিছত আপোনালোকৰ মাজলৈ আহিলোঁ কিখিনি মাজত আছে কাৰ মাজত এই মাজত নহয় ৰে মানে এইটো মানে ক'ব লাগে চেনেলত বুজি পাইছা হয় নেকি চেণ্ডেল তেতিয়া তাৰমানে চেণ্ডেল তেতিয়া ছাবস্ক্ৰাইব বাঢ়ে বুজি ছাবস্ক্ৰাইব ক তো গাইজ আমি বহুত দিন পিছত আহিলোঁ কিমান দিন আমাৰ আজি আহিছে না কালি আহিছে কিমান দিন মানে এইটো কয় ৰে চব চেনেলতে কয় এনেকৈ ক তো আপোনালোকে আমাৰ চেনেলটো মানে কি কৰিব এইটো কি কয় ইংলিছত মোৰ দ্বাৰাই আৰে কয় যে কি আৰু ক'ত গ'ল ৰে ইফালে সাবমিট কৰিব ছাবস্ক্ৰাইব সাবমিট কৰিব ছাবস্ক্ৰাইব আৰু লাইক চেক মানে কৰি দিব ৰেকৰ্ডিং হৈছে নে নাই ৰে হৈছে দে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব তো আপোনালোকে ভিডিঅ'গিলা চাই তাৰমানে যদি ভাল পায় তেনেহ'লে আমাৰ চেনেলটো মানে লাইক কৰি দিব আৰু এই লাইক বোলে আৰু লাইক কৈছে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক বহুত বাৰ কৈছে ডিছলাইক বুলি ক মানে যদি ভিডিঅ'গিলা চাই কিনে বেয়া পায় যদি ডিছলাইক কৰিব ভাল পালি হ'লেও ডিছলাইক কিবা কৰি দিব লাইক কৰিব মাজে অলপ তই জানা বেছি জানা তই অলপ চলপ মানুহ বেয়া পায় না অলপ একো নাই ডিছলাইক কৰি দিবা পাৰে দে হ'ব ৰাইজ মই এতিয়া তাৰমানে হেৰি কৰোঁ এই তই থাকিলে বেছি ভাল হয় এই শুনে নিউ একলে না চা না কি কৰি আছে কি চা না খিনি কাট দে কাটি কাটি আসসালামু আলাইকুম নমস্কাৰ আপোনালোকে জানে আমি বহুত দিনৰ পৰা ভিডিঅ' আপলোড কৰি আছোঁ তো আপোনালোকে ভিডিঅ'বিলাক চাই কমেণ্টো কৰে ভাল লাগে আমাক আমি বিচাৰোঁ যে আমাৰ আৰু ভিউৱাৰ্ছ হওক কমেণ্ট বেছি হওক শ্বেয়াৰ হওক যাতে আমি আৰু আগুৱাই যাব পাৰোঁ আৰু নতুন ভিডিঅ' বনাব পাৰোঁ ইয়াৰ এখেতৰো চেনেল আছে আৰিয়ান টিভি বাকী মই আৰু কি ক'ম আমাৰ কাৰোবাৰ বহুত দূৰৰ হয় ভূটানৰ হয় তেখেতে আমাৰ ইয়াতে তামোলপুৰ আহিছে আহি মানে আমাৰ মানে এটা উৎসাহ যোগাইছে মানে আমাৰ মাজত আৰু লাইক চেক কৰিব আৰু মানে কি ক'ম আৰু মানে কমেণ্ট বক্সত লিখিব কেনে পালে আমাৰ ৰেটিংবোৰ আৰু মেইন কথা আৰু এটা কথা ক'বলৈ পাৰিছোঁ যে আমি একচুৱেলি সৰুকালৰে বন্ধু আমি একেলগত কলেজ স্কুল পঢ়ি কিনে ডাঙৰ হৈছোঁ ইয়াতে আছিলোঁ পিছত এতিয়া মই ভূটানত থাকোঁ বাৰু 20 বছৰ মই ইয়াতে আছোঁ তো সেইকাৰণে এখেতৰো চেনেল আছে আৰিয়ান টিভি বুলি